একদম সঁচা কথা ক'বাচোন দেই তোমালোকে যেতিয়া কিনকিনীয়া বৰষুণ পৰি থাকে একদম বতৰটো মানে পূৰা গেলা গেলা হৈ থাকে তেতিয়া তোমালোকৰ কি খাব মন যায় মোৰ কিন্তু একদম পূৰা মিছল চেনা খাব মন যায় সেই গতিকে বুলি নিজেই বোলো বনাওঁ ন বনাই দোকানত গৈ পেলাই এশমান পেকেট উঠাই আনিলোঁ এইফালে ভাজা বুট আছে এইপিনে মটৰ আছে এইপিনে গ্ৰীণ মটৰ আছে আৰু ইয়াত 10 টকা চানা আছে 10 টকা চানা আছে এইপিনে পাপৰ আছে তাৰপিছতে ইয়াতে বিলাহী কাটি দিছোঁ পিঁয়াজ জলকীয়া কাটি দিছোঁ তাৰপিছতে মই ইয়াত এতিয়া শুকান বুট নিজেও কেইটামান ভাজি ল'ম ভাজি লৈ পেলাই তাৰপিছত আপোনাৰ আনিছোঁ নেমু দুটা নেমু চেপি দিম তাৰপিছত আছে আপোনাৰ কেঁচা মিঠাতেল দি দিম মিঠাতেল দিয়াৰ পিছত মালটো একদম পূৰা ৰগৰি সানি দিম তাৰপিছত খাই কেনেকুৱা লাগিব আপোনালোকে 2 মিনিট ৱেইট কৰক এতিয়া মই আপোনালোকক ৰিজাল্ট দি আছোঁ শুকান বুট যেতিয়া আমি কেৰাহীত ভাজিম তেতিয়া কেৰাহীত তেল অলপ দি ল'ব তেলখিনি গৰম হৈ যোৱালৈ অকণমান ৰখিব তাত দুফুটামান নিমখ পেলাই দিব গৰম তেলখিনি তাৰপিছতে শুকান বুটখিনি আমি তেলত এনেকৈ দি দিম তেলত বুটখিনি দি দিয়াৰ পিছত একদম নন ষ্টপ এনেকৈ লৰাই থাকিব এৰি নিদিব একদম লৰাই থাকিব ৰখিব নিদিব বুটখিনি ৰখি গ'লে কিন্তু নুফুটিব মই আগতে কৈ দিছোঁ আৰু তেলত অকণমান নিমখ দিবলৈ নাপাহৰিব যদি নিমখ নিদিয়ে তেতিয়াহ'লে বুট নুফুটিব চাওক এতিয়া দেখিছে বুট চাওক কি ধুনীয়াকৈ ফুটি গৈছে দেখিছেনে এই চাওক এনেকৈ ফুটাব লাগিব বুটখিনি ভাজি হৈ যোৱাৰ পিছত দোকানৰ পৰা যি ইমানবোৰ পেকেট আনিছিলোঁ বাপেকে গোটেই সোপা খুলি এটা এটাকৈ মিক্স কৰাত লাগি গ'লোঁ আৰু গাইছ আপোনালোকে সঁচা কথা ক'বচোন মোৰ কিন্তু বৰষুণ পৰাৰ লগে লগে যেতিয়া বতৰ মানে পূৰা ঠাণ্ডা হৈ আহিব তেতিয়া কি মোক কি খাওঁ কি নাখাওঁ লাগি থাকে কিবা কি বনাম মানে পকৰি বনাম চাহ বনাম এনেকুৱা কিবা কিবি মনটো মানে একদম কি খাওঁ কি নাখাওঁ লাগি থাকে সেই গতিকে পূৰা মিছাল চানা খাই থাকোঁ আৰু মই আগতেও এনেকৈ বনাওঁ দেই গাইছ মিছাল চানা মই খুব ভাল পাওঁ আৰু মই দোকানৰ পৰা কিনি নানো বিশেষকৈ মিছাল চানা মই নিজে বস্তু কিনি পেলাই নিজে বনাম আৰু নিজে বনাই পেলাই খাই মই বিৰাট ভাল পাওঁ একদম মানে কি ক'ব এতিয়া এনেকুৱা লাগিছে যে মকামকি মাৰি খাই দিওঁ নেকি একদম বনাই হ'বলৈও মানে তত ধৰি নাই মই কৈছে একদম জিভা পানী ওলাই আছে দেখিছেনে একদম গাইছ মানে আপোনালোকে যদি ওচৰত বহি থাকিলে আৰু গোন্ধ কি একদম মলমলাই থাকে গম পাইছা নাই একদম কি মানে বনাওঁ মই কি বনাওঁ মিছল চেনাটো গাইছ এনেকুৱা এটা বস্তু আপুনি তাত যিমান বস্তু মিক্স কৰিব পাৰিব সেই মিছল চেনাটো সিমানে টেষ্টি হৈ যাব যেনে ইয়াত মই ধনিয়া পাত নিদিলোঁ তাৰপিছতে আপোনাৰ কি বুলি কয় এইটো আদা নিদিলোঁ কেঁচা আদা নিদিলোঁ যদি ইয়াত কেঁচা আদা আৰু ধনিয়া পাত অলপ দি দিলোঁ হয় মই কৈছোঁ কি ৰগৰ উঠিব মানে এইটো মাছটো ৰগৰ উঠিব লাগিব তেতিয়া মালটো খাই মজা লাগে তো গাইছ এয়া এইপিনে মিছল চেনা একদম বনি পেলাই পূৰা ৰেডি হৈ গ'ল আৰু এইফালে চাহো লৈ লৈছোঁ গাখীৰৰ চাহ এতিয়া মিছল চেনাৰ লগত একদম পূৰা কেনেকুৱা খাম আকৌ যি মজা লাগে মই মিছল চেনা ইমানটো ভাল নহয় বম মজাকৈ খাই নিমখ অলপ কমিছে মই খাবা আৰু